মেঘালয় দখল কৰিবলৈ বিজেপিৰ হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ এজনৰ পিছত আনজন ৰাষ্ট্ৰীয় নেতাৰ নিৰ্বাচনী প্ৰচাৰ আজি মেঘালয়ৰ মহেন্দ্ৰগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহেন্দ্ৰগঞ্জত উপস্থিত হৈ আৰম্ভ কৰে নিৰ্বাচনী প্ৰচাৰ মহেন্দ্ৰগঞ্জ আমপতি আৰু সালামপাৰাৰ বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহেন্দ্ৰগঞ্জৰ হাইস্কুল খেলপথাৰত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যুৰো ৰিপৰ্ট কপিলিয়ানি ব্যক্তিক মোৰ নিজৰ পৰা ধন্যবাদ জনাইছো আজি আমি মহেন্দ্ৰগঞ্জৰ মানুহ মোৰ নাম ফাৰুক খন্দকাৰ মই আজি অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল ইয়াত আমি তাক লগ পাই ধন্য হলো আমাৰ আজি আশা জাগিছে যে বিজেপি পাৰ্টিক যদি আমি মুছলমান হতে ভোট দিওঁ তেনেহলে অসমত যেনেকুৱা ডেভেলপমেণ্ট হৈছে আমি সেই ডেভেলপমেণ্টবোৰ আমি ইয়াতো পাম আমি আশা কৰোঁ আমাৰ ষ্টেটত আমাৰ নন ট্ৰাইবেলৰ চাকৰি এটাও নাই আমি দেখিছোঁ অসম চৰকাৰে সকল জাতিকে এক লগত লৈ সকলোৰে ডেভেলপ কৰি আছে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ সেইবোৰ কাম দেখি মই ভাবি আছো আমাক আৰু জাতিৰ হিংসা কৰি লাভ নাই আমি হেমন্ত বিশ্ব শৰ্মাৰ লগ ধৰি এনে ইয়াৰ মহেন্দ্ৰগঞ্জত যি কেণ্ডিডেটজনক দিছে টেংকৈ মাৰাক তাকে মই বিজেপিৰ প্ৰাৰ্থী তাকে আমি সৰ্বজাতি মিলি এবাৰ বিজেপি পাৰ্টিক ভোট দি অৱশ্যই জিকাম কিয়নো আজি দেশত দেখি আছো আমাক কংগ্ৰেছে শুধু আমি মুছলমান মানুহক কথা কৈ আছো কংগ্ৰেছৰ সকলে আমাক ভোট বেংক বুলি ব্যৱহাৰ কৰিছে আমাক ডেভেলপমেণ্ট একো দিয়া নাই আমি বিজেপিৰ ডেভেলপমেণ্টবোৰ দেখি এনে নিজকে ধন্যমনি কৰিছোঁ আৰু মই কংগ্ৰেছৰ মানুহ আছিলোঁ দীৰ্ঘ 40 বছৰ মোৰ পলিটিকেল কেৰিয়াৰ মোৰ অভিজ্ঞতাত দেখিলোঁ আজি মই চিন্তা কৰিলোঁ হিংসা বিদ্বেষ নাৰাখি আমি সকলোৱে জাতি মিলি মজন আমাৰ ভাৰতবৰ্ষত যদি গোটাইটো ভাৰতবৰ্ষত বিজেপি পাৰ্টি আহি যায় আপোনাৰ জীৱনৰ যিকোনো সমস্যাৰ বাবে এবাৰ লগ ধৰক জ্যোতিষী তান্ত্ৰিক মা শশানকালীৰ সাধক জ্যোতিষ ৰত্ন তথা অসম গৌৰৱ বঁটাপ্ৰাপ্ত শংকৰাজান সমন্বয় বঁটাপ্ৰাপ্ত ডক্টৰ বি.আৰ. আম্বেদকাৰ বঁটাপ্ৰাপ্ত অৰুণ বৰাৰ লগত 25-30 বছৰ ধৰি ভুগি থকা শৰীৰৰ যিকোনো বিষ মাত্ৰ 5 মিনিটত নিৰ্মূল পাবলৈ হলে পলম নকৰিব লগতে আঁঠু ফুলি থকা শৰীৰৰ যিকোনো গাঁঠি ফুলি থকা শৰীৰৰ জিনজিননি ৰোগ মিৰ্গী ৰোগ বমি বমি ভাৱ হোৱা শৰীৰ ওজন ভাৱ থকা স্বামী স্ত্ৰীৰ অমিল শত্ৰু দমন বিবাহত বাধা শাহু শহুৰৰ লগত বোৱাৰীৰ কণ্ডল আত্মীয়ৰ লগত গৃহ কণ্ডল বিদ্যাত বাধা ভূত প্ৰেত জিন আদিয়ে ধৰা ব্যৱসায়িক লোকচান বানকটা মাংগলিক দোষ ৰোগত কোনো ঔষধে কাম নকৰাৰ বাবে পলম নকৰি এবাৰ লগ ধৰিব পাৰে জ্যোতিষী অৰুণ বৰাক যোগাযোগৰ ঠিকনা 8812004922 1 নং কাকি 6 নং গাঁও নিজৰাপাৰ এয়াৰটেল টাৱাৰৰ কাষতে থকা ঘৰটো জিলা হোজাই অসম।